दिनै क'क्राझार पुलिसा क'क्राझार ओनसोलनि गुबुन गुबुन जायगायाव मोसौ बेदर फाननायनि हेंथायै गोख्रों राहा लायो। क'क्राझार टाउननि मस्जिद र'डनिफ्राय गासै गंब्रै हटेल फारियै मुस्लिम हटेल, आमिर हटेल, आलिफ हटेल आरो दादाजी हटेलाव पुलिसा सेबनानै संनाय आरो गोथां मोसौ बेदर मोननो हायो। क'क्राझारनि एएसपि नबनीता शर्मानि दैदेननायाव क'क्राझारनि हटेलफोराव मोसौ बेदर फाननायनि हेंथायै सेबनाय जादोंमोन। मोसौ बेदर फानग्रा मुस्लिम हटेलनि बिगोमा रेजाकुल इस्लामआ आथिखालाव खारखोमानानै दङ। गुबुन हटेल फारियै आमिर हटेलनि बिगुमाया आमिर हुसैन, आलिफ हटेलनि बिगुमाया मफिज आली आरो दादाजी हटेलनि बिगुमाखौ मजनुर रहमान होनना मिथिनो हादों। हटेलाव मोसौ बेदर मोननायनि बिथिङाव साब्रै सुबुंखौ पुलिसा हमनानै क'क्राझार सदर थानायाव लानानै फैयो। ओजोंहाय फकिराग्राम टाउन आरो जयपुरावबो मोसौ बेदर फाननायनि हेंथायै पुलिसा सेबो। फकिराग्रामाव पुलिसा मोसौ बेदर नागिरनानै फकिराग्रामनि गंसे हटेलाव सेबनाय समाव मोसौ बेदरजों लोगोसे सासे सुबुंखौ हमनो हायो। फकिराग्रामनि रेलगेट खाथिनि इस्लाम हटेलनिफ्राय संनाय बेदरजों लोगोसे 10 केजि मोसौ बेदर गोथांखौबो मोननो हानायजों लोगोसे हटेलनि बिगोमा आइजुल हकखौ फकिराग्राम पुलिसा हमो। আৰু অন্য ঠাইতো এনেকে অভিযান চলাইছে নেকি? এইটো আমাৰ চলি আছে আমাৰ ক'ত বিশেষকৈ আমাৰ এতিয়া এইটো আৰু আমাৰ মোৰ এৰিয়াখিনিয়ে ক'ব পাৰিম, বেলেগখিনি ক'ব নোৱাৰিম মই। মানে বস্তুখিনি পাইছে কোৱা গৈছে, যিখিনি পাইছোঁ সেইখিনি চিজ কৰিছোঁ। কিমান কেজি হ'ব? ৱেটটো আমি ক'ব নোৱাৰিম, এতিয়া পিছতে ক'ব পাৰিম। চিজ কৰিছোঁ কাৰণ সেইখিনি হোটেলত অনা কেইজন আমি লৈ গৈছোঁ সোধপোছৰ কাৰণে। ৰেড কৰিছে, খালাচি কৰিছে। গৰু মাংস কিমান পালে? 3 কিলোমান। আৰু মহৰ মাংস আছে 25 কিলো পেকেট আহে। এইটো পেকেটটো লৈ আহিছোঁ আমি, মহৰ মাংস কেঁচাটো। কেতিয়াৰ পৰা বিক্ৰী কৰি আছে আপুনি? আমিতো আগতে চলিছিল, যেতিয়া মানা কৰিছিল তাৰ পৰা বন্ধই আছিল। আমি মহৰ মাংস চলাই আছোঁ। হঠাৎ মাজে চাজে অলপ মানে এইটো নাপালে এইটো লৈ আহোঁ আমি, এই গৰু মাংস। আপুনি নাজানে যে অসম চৰকাৰে এনেকৈ বাধা কৰিছে, কিন্তু তথাপি এইটো মাংস কেতিয়াবা নাহে, তেতিয়া আমি হোটেলটো বন্ধ কৰিব লগা হয় না, অলপ লৈ আহোঁ 5 কিলো 10 কিলো মান। 3 কিলো মান ৰান্ধা মাংস আৰু কেঁচাটো হেৰি আছে মহৰ মাংস। আৰু ওচৰত কয়টা দোকান আছে এইফালে এই এৰিয়াত? 4টা দোকান। 4টা দোকানতে বনায়? এইফালতে ইহঁতে বা কি বনায় নাজানো, আমাৰতো এনেকুৱা বনায়, একে চিষ্টেমত চলে। কিমান বছৰৰ পৰা এই দোকান দি আছে? আমি 7 বছৰৰ পৰা। না, আগত মই ৰুটি আৰু বিৰিয়ানী বিক্ৰী কৰিছোঁ। এই 3 বছৰ হ'ল এইটো দোকান হেৰি কৰা। মানে আপুনি 3 বছৰৰ পৰা বিক্ৰী কৰি আছে? নাই, আগতো বেলেগ মাংস বিক্ৰী কৰিছোঁ, আমি আগত বিক্ৰী কৰা নাই। এই অলপ কিছুদিনৰ পৰা বিক্ৰী কৰি আছোঁ আৰু। আপোনাৰ নাম? আমিৰ হুছেইন। আমিৰ হুছেইন। কোনটো? হোটেল আমিৰ ভাই। আপনাৰে দোকান নহয় জানো? মোৰ দোকান। আপুনি মালিক? এইটোতো মুছলিম দোকান। কি নাম সিহঁতৰ মালিকৰ? ৰেজাকুল। এইটো মফিজ নাম তাৰ নেক্সটো। তাৰপিছত এইটো আলিনুৰ বুলি কয়। গৰু মাংস খাইছে নেকি? অলপ বনোৱা মাংস অলপ আছে, 3 কিলো মান। 3 কিলো। 3 কিলো মান পাইছে। 4খন হোটেলতে পাইছে? নাজানো এইফালে। দাদাজী হোটেলৰ নাম? এতিয়াতো চলি থাকে এইটো বিজনেছ না? নাই, মহৰ মাংস